guys. Guys, এতিয়া আমি ক'ত যাম মানে আপোনালোকক নকওঁ আৰু ফাটিবিলাক ওলছোঁ আজি কেইখন মাল আছে আমাৰ আজি এইখন মাল আৰু এইখন ডিপে চলাব আজি মোৰ হাতীখন আৰু মই চলাওঁ এইখন পকেট ৰকেট গাইছ ইয়াৰ কিন্তু বিটুলা এখন নহয় দিয়ক এইখন অলপ বেলেগ লগৰ এটাৰে হয় দৰা আছে ইউটিউব চেনেল আজি অলপমান লগৰজনে চাবিল বুলি এজন লগ আছে মোৰ পিছত আমাৰ দেউতাৰ ওচৰত এখন বোলে ভাল ঠাই আছে তাৰপিছত সিয়ে ক'লে তালৈকে বোলে লৈ যাম বুলি ক'লে তো তালৈকে যাই এতিয়া মানে যাই মানে লগৰ চিন্তা এজনকে বহি কেইটামান দিব আছে তাত মানে বহি কেইটা মানে বোলে তাইক লাগে ক'লে মই বহি কেইটা তাকো দি যাওঁ বহুত দিনে কৈ আছিলে কিন্তু আজি গ'লে দিলে পিছত ভিডিঅ'টো চাই থাকিব কেইটামান দিব আছিলে দি দিলোঁ আৰু এতিয়া মই যাই আছোঁ টাউনলৈ ভাল ৰাস্তা বুলি হিন্দী ষ্টিকো দেখা যাব এইবিলাক আমাৰ চলে আছে বিলাক আগতে বহুত বেছি ভিডিঅ'টো ছাপোৰ্ট কৰিছে এনেকৈ চবে ছাপোৰ্ট কৰিলে বুলি মই আশা থাকিলে ছাপোৰ্ট কৰি যাব গাইছ ইমান কষ্ট কৰা আৰু এটা মোটামুটি বহুতখিনি কষ্ট হয় এনেকৈ ভিডিঅ' বনাব অহা যায় গাইছ ভিডিঅ'ৰ নামত কিমান কথা মই মাথা মাৰিব লাগে এইবিলাক ভিডিঅ'ৰ কথা নকওঁ আৰু আপলোড কৰিবলৈ দুদিন লাগিব তো এনেকুৱা অৱস্থা হয় এখানে রয়েছে শীতকাল রয়েছে তারা যদি মানে আহি পেলে সত্র বেটা সত্র তো আমি আগে দিনে জানিয়ে যাই শনি মানুহ ভিতৰতে মোবাইল কোনটোত বা আছে নাম্বাৰ দিছে হেল্ল' ক'ত আছা বাজাৰৰ ভিতৰত মানে কৰেন দি বাইক ক'ত থৈছা এইখানটো দেখছো দে বাইক দেখছো কিন্তু ৰাইজ বাইকখন ইয়াত এতিয়া অকণমান থৈ লওঁ এনেকৈ জানে নাই এনেকুৱা আৰু লগতে দেখাই আছে এখন নাই আছে কিন্তু মোৰ কোন নিচিনা মডিফিকেশ্যন এখনে তাত বাইকটো ধৰিলে মানে তাহাঁত কেইজন হুচি ল'ব বোলে ভিতৰত গৈছে আমি ভিতৰত যাওঁ আমাৰ এতিয়া ঘুগনি তেতিয়া টাইমৰ পৰা অলপ আগত ওলাই যাওঁ চাই সকলোকে লৈ যোৱা আহাতে আপোনালোকে ক'ত দেখা যাব কি জেগা চাওঁ দেখো ভাই সব আমাগুলো পুরো করা শুরু দিয়েছি আমার ইমান ইটা হবে কি হবে আর জানি ও সাসাক সাক গাইস ও সাকশন সাসাক গাইস সাসাক গো দেখো সুরা বাবা সাসা বুড়া বুড়া বাবা এই তো বিয়া দিয়েছে বহুত বুড়া বহুত বুড়া হিলি মারা খাই গেল গাইস সবে এখানে নে উঠাও তুমি সাসা গাইস সব দিন ও লাগি গেল জড়া দেখতে আর কিনা যায় না এইখানে চলাবা জানে না আপনি এখানে ভাল চলে এত গাড়ি কোন জায়গা থেকে দেখছেন ব্যাকগ্রাউন্ডে রাখি দেবে कहाँ का घर बने वो कौन लगा बोलता हूँ लोगों ने कौन का चला सही
তোৰ গাড়ীখন পুৰা চলিছে মামা যাব গাইছ মামা হেলমেট এটা এটা হৈছে বৰপেটা লৈ যাম ৰাস্তা আছিলে যাম সুন্দৰ মাৰিব নহয় এখন নিমিল দিয়া গলা মানুহ ঘৰে দিয়ে লৈ লিছো হিডেন প্লেস ইন বৰপেটা গাইছ এই ছাগল ভাই নাজাৰা দেখা ভাল লাগিছে বাৰু কিমান আৰু ৰুমতে সেই গেলা গৰমত সোমাই থাকিম নে কি কয় ৰুমত আছোঁ আৰু প্লাছ ক্লাছো গৈ আছোঁ এনেকুৱা ভাল ভাল ভিডিঅ' আপোনাৰ লগত দিব পৰা নাই তাৰ মিছ কৰা নাই গাইছ সপ্তাহত 2-3টা ভিডিঅ' দিয়ে আছোঁ গাইছ এনেকৈ আৰু সেইকাৰণে আপোনালোকে পাৰাখিনি ছাপোৰ্ট কৰিব বুলি মোৰ বহুত বেছি আশা আছে গাইছ আৰু কৰিব আপোনালোকে ইয়াত আগতে গাইছ চাইকেল চলোৱা আছিলোঁ তো ঘূৰি পৰা আছিলোঁ ৰেচ খেলা আছিলোঁ গাইছ আগতে এনেকৈ গাইছ আগতে এনেকৈ ৰেচ খেলা আছিলোঁ গাইছ এতিয়া ডাঙৰ হ'লোঁ বাইক চলোৱা এনেকৈ অফৰোডিং বুলি চাওক MT-15 অফৰোডিঙত ভাল লাগে বাৰু টেনশ্যনে নাই এইখনে চাওক ইমান পাতাল ভাল আহি গ'ল আহি গ'ল বলা মানে কি কৰিম আৰু ধুনীয়া ভয়া লগা নাই নদী চদী আছে কাষত তাতে অলপ পানী হৈ গৈছিলে সেইকাৰণে লেতেৰা হৈছে ছাইডবিলাক নহ'লেতো জেগাটো বহুতেই বেছি ভাল লগা আছিলে তথাপি যেতিয়া মই ফটো চটো শ্বুট কৰোঁ আৰু আগৰ দিনে আগবঢ়াই আপোনালোকে কি দেখাব পাৰোঁ চাওঁ আপোনালোকে চাব ছাপোৰ্ট কৰিব গাইছ তো বলক কি গাইছ কবে আহিবাই নাপায় খাওয়াটো আগত এই আগে বোলে যি এটাই খাওয়াটো আগত এনেহেন আৰু সেই খাওয়াগিলান মানে আগত আৰু এই কিবা লৈছে পুৰিয়াৰ নিচিনা বস্তু পুৰিয়া নহয়তো গাইছ বেয়া নহ'ব এইটো হৈছে আমাৰ কিবা বুলি কয় ৰুটিয়ে চাওক মিছা খোৱা বুলি ভাবিব এই ৰুটি খাইছে বোকাহত খাওয়া দিছে আৰু যে চাকৰি যাওক ইয়াৰ টাকা শুনে কায় শুনে খাবা দিছে শুনে ইজিকে চশমা তুই কেনেকৈ খাই আছা মানুহ নিচিনা হৈছে গৰু গৰু চাই আছে ডাঙৰ দল খুৱাব পাৰা একসানে আকলে খাই গৰুটোক দে মুখ লাগব গাই চাওক মুখ লাগব আজি মানে অলপ ভাল লাগিল ইয়াত ঠাণ্ডা জেগা আছিল সেইকাৰণে অলপ বহিলোঁ তাত কিবা কিবি টিং এনেকৈ খালোঁ খাই দাই কিনে ফটো কেইটামান উঠিলোঁ আৰু ওলাই যাওঁ এতিয়া
বহুত গৰম আছিল না আজি দিনটো, সেইকাৰণে কি কৰোঁ কি নকৰোঁ আৰু কত সেনেকুৱা প্লেচত নগ'লোঁ, বহুত গৰম, সেইকাৰণে ইয়াতে আহি পেলাই অলপ বহিলোঁ। ভিডিঅ'টো কাটা আছে গম পাইছা, এই বল যা পাৰিবি, মই পাৰিম। দেখিছ গাইজ, এনে গাইজ মোক আপোনালোকে এনে এইগিলা সৰু সুৰা কাম কৰিব লাগে। এয়াৰ ফিল্টাৰটো মাজে মাজে কিবা হৈ আছে, সেই এয়াৰ ফিল্টাৰ নহয় স্কেবুলডালো যাম আছে ৰাস্তাটো ভাল লাগিছে। ভাল লাগিছে ভাল লাগছে জাগাটো। আগত ৰখিম বল, এতিয়া নৰখিম, মানুহ চানুহ আছে, ভাল জাগাত ৰখিম আগত। बढ़िया गाइस, बढ़िया 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 हिली हिली गाइस, हिली हिली गाइस, हिली गाइस। শান্তি নালাগে গাইছ, নহ'লে এটা হিলি চিলি দিব গ'লে শান্তি লাগে এনেকুৱা আৰু। पूरा रेडी भी चला मैं बाइक kan drip drip enggaro drip 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 इधर आको है इसके साथ पूरा ब्रेक मारी दगा देखती है तो है वहां अरे हरी जम बोले पक्का एक दिन आले हैं रियालगढ़ का 2.6 किलोमीटर हॉस्पिटल जान मेडिकल गले ए सिबलकार याहे तो আকৌ বাইকখন দিম এটা আমি ৰুমৰ ফালে যাম আৰু আজি ভিডিঅ'টো ইমান বেছি ডাঙৰ দীঘল নহ'লে আপোনালোকে চাব ফ্ৰেণ্ডছ, ছাপোৰ্ট কৰিব। যুৱক অলপমান দেখাই আছে, তাৰপিছত যাওঁ আৰু কি হ'ল কি কৰা ক'ত যা ফুলুকা কি কৰিবা ফুলুকাত কি কৰিবা বল বল ঘৰ কিন্তু বিরাট কমফোর্ট পাইছে বাবা তাই মনে হয় লোডটা দিতে ভিডিওটো লম্বা নকৰো, মানে দীঘল নকৰো আৰু এতিয়া বাই বাই। আৰু আপোনালোকে মৰম দিলে নতুন মতে কষ্ট কৰিম গাইজ, বাই বাই, জয় অসম গাইজ। লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্রাইব করে দাও।